বিশ্ব কবিতা দিৱসৰ সৈতে সংগতি ৰাখি জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত কাৰ্বি ভাষা সাহিত্য কবিতাৰ ভিন্ন কাৰ্যসূচী কবিতা মহোৎসৱৰ আজি অন্তিম দিনৰ মুখ্য আকৰ্ষণ সুদূৰ অৰুণাচলৰ বিশিষ্ট কবি সাহিত্যিক প্ৰফেসৰ যমুনা বিনী ডিফু বাৰোৱাৰী মন্দিৰৰ সন্মুখত জিলা প্ৰশাসনৰ উদ্যোগত ৰংগোলী ফৰ ভোট কাৰ্যসূচী ৰূপায়ণ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছ দলৰো প্ৰস্তুতি তুংগত নমস্কাৰ অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছো ষ্টুডিঅত মই সঞ্জিতা তেৰণপি আগবাঢ়িছো প্ৰথমটো খবৰলৈ কবিতাই হৈছে এনে এটা অস্ত্ৰ যি বিনা শক্তি প্ৰদৰ্শনেৰে মাথোন কেইবাখাৰী বাক্যৰে মানুহৰ মন সহজে জয় কৰিব পাৰে মন জোৰ পেলাব পাৰে কবিতা যিকোনো ভাষাৰে এজন ব্যক্তিয়ে হৃদয় আজুৰি লিখে বিশ্বৰ কোটি কোটি হৃদয়লৈ ইয়াৰ আবেদন কঢ়িয়াই লৈ যাব পাৰে এনে মোহময়ী আৰু চিৰন্তন আবেদন তথা আনন্দক একেলগে বহি উপভোগ কৰাৰ লগতে ইয়াৰ মাদকতাৰে বিশ্ব মানৱৰ বুকুত হাস বহুৱাৰ লগতে উদীয়মান যুৱচামক আৰু আগলৈ হাতত ধৰি টানি নিয়াৰ লগতে জ্যেষ্ঠসকলৰ ছত্ৰছায়াত বহি অকণমান বহলকৈ কবিতাৰ শব্দমালাক দেৰিকি বিদাৰি চাই নিজৰ দূৰদৃষ্টিক আৰু তীক্ষ্ণ কৰিবৰ প্ৰয়াস কৰা হৈছিল হয় প্ৰতিবেদনটিত ক'ব খোজা হৈছে ডিফু জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত ডিফু পোয়েট্ৰি ফেষ্টিভেল তথা কবিতা মহোৎসৱ 2019 ডিফু মাটিপুং স্থিত আৰ্বৰেটম কাম ক্ৰাফ্ট চেণ্টাৰত জাম্বেলি লিটাৰেৰী ফাউণ্ডেশ্যনৰ উদ্যোগত 20 আৰু 21 মাৰ্চ দুদিনীয়া ভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হয় ডিফু কবিতা মহোৎসৱ 2019 দুদিনীয়া অনুষ্ঠানটিত ডিফুৰ উপৰিও কাৰ্বি আংলং জিলাৰ ভিন্ন প্ৰান্তৰ পৰা বহু কাব্যানুৰাগী তথা সাহিত্য প্ৰেমীসকলে দলে বলে আহি যোগদান কৰি অনুষ্ঠানৰ কাৰ্যসূচীসমূহ আৰু অধিক আকৰ্ষণীয় আৰু গাম্ভীৰ্যপূৰ্ণ কৰি তোলে বিশ্ব কবিতা দিৱসৰ সৈতে সংগতি ৰাখি অনুষ্ঠিত কৰা কবিতা আবৃত্তি কবিতা প্ৰতিযোগিতা গাম্ভীৰ্যপূৰ্ণ সাহিত্য আলোচনা সাংবাদিকতাৰ ওপৰত আলোচনা কাৰ্বি লেখিকাৰ অনুষ্ঠান বহুভাষিক কবি সন্মিলন সাহিত্য কাৰ্বি গ্ৰন্থ বিক্ৰীৰ সমস্যা আৰু ইয়াৰ সমাধান শীৰ্ষক আলোচনা আৰু লগতে লোকগীত কবিতাৰ সন্দৰ্ভত অৰুণাচলৰ পৰা অহা অতিথি কবি সাহিত্যিক প্ৰফেসৰ যমুনা বিনীৰ সৈতে অন্তৰংগ আলাপ অনুষ্ঠানসমূহ আছিল कविता महोत्सव मुख्य आकर्षण हिंदी भाषा और दूसरी निशी भाषा मैं निशी ट्राइब से हूँ तो मैं अपनी मातृभाषा मेरी मदर टंग में भी मैं उसमें भी मैं लिखती हूँ और जहाँ तक लगते কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হৈ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ অনুপ্ৰেৰণামূলক ভাষণ অন্তৰংগ আলাপৰ পূৰ্বে তথা বিশিষ্ট কবি সাহিত্যিক গৱেষক হাংমিজি হানচেৰ পৰিচালনাত যমুনা বিনীৰ সৈতে হোৱা ৰখাল অন্তৰংগ আলাপ অনুষ্ঠান আছিল উঠি অহা যুৱক যুৱতীৰ বাবে আটাইতকৈ অনুপ্ৰেৰণামূলক আৰু আকৰ্ষণীয় য'ত কাপৰি জিন যোৱা অৱস্থাত অনুষ্ঠান উপভোগ কৰিছিল সভাত অনুষ্ঠিত শতাধিক যুৱক যুৱতীসকলে উল্লেখ্য ভিন্ন কাৰ্যসূচীৰ লগতে ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় খ্যাত বিশিষ্ট জ্যেষ্ঠ কবি সাহিত্যিকসকলৰ যোগদান আছিল মত কৰিবলগীয়া ক'বই লাগিব এই সমস্ত অনুষ্ঠান সুন্দৰ আৰু সাৰ্থক হোৱাৰ মূলতে আছিল কাৰ্বি স্বায়ত্ত শাসিত পৰিষদীয় চৰকাৰৰ আন্তৰিক সহযোগ আৰু সমৰ্থন আগলৈও এনেদৰে সহায় সমৰ্থনৰ আশ্বাস দিলে কাৰ্বি পৰিষদৰ কাৰ্যবাহী সদস্য অমৰ সিং টিছৈ আগন্তুক লোকসভা নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে জিলা প্ৰশাসনিক বিষয়া ডিফুৰ বাৰোৱাৰী মন্দিৰৰ সন্মুখত ৰূপায়ণ বৃহস্পতিবাৰে পুৱা প্ৰায় 11 বজাত ৰূপায়ণ কৰে ৰংগোলী ফৰ ভোট কাৰ্যসূচী কাৰ্বি আংলং জিলা প্ৰশাসন বিভাগৰ উদ্যোগত ৰংগোলী ফৰ ভোট কাৰ্যসূচীৰ জৰিয়তে ইভিএম আৰু ভিভিপেট মেচিনৰ বিষয়ে চহৰবাসীক বিতংভাৱে অৱগত কৰিবলৈ প্ৰশিক্ষণমূলক কাৰ্যসূচী গ্ৰহণ কৰে এই কাৰ্যসূচীৰ জৰিয়তে ইভিএম আৰু ভিভিপেট মেচিনৰ জৰিয়তে আগন্তুক লোকসভা নিৰ্বাচনত ভোট কেনেকৈ দিব লাগে তাৰে সম্যক ধাৰণা প্ৰদান কৰে সমল ব্যক্তিসকলে উল্লেখ্য এই কাৰ্যসূচীত সমল ব্যক্তি হিচাপে উপস্থিত থাকে অতিৰিক্ত উপায়ুক্ত মুকুল কাথাৰ নিৰ্বাচনী বিষয়া প্ৰিয়াংকু শৰ্মা আৰু নডেল বিষয়া অতুল কলিতা প্ৰমুখ্যে বিষয়াসকল
আগন্তুক লোকসভা নিৰ্বাচনক লৈ ৰাজ্যৰ ভিন্ন জিলাতে ভিন্ন ৰাজনৈতিক দল সংগঠনৰ যুদ্ধকালীন প্ৰস্তুতিৰ মাজতে পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছেও ইতিমধ্যে প্ৰস্তুতি তুংগত তুলিছে। এবাৰ নিৰ্বাচনতো একমাত্ৰ ডিফু লোকসভা আসনত প্ৰতিদ্বন্দ্বিতাৰ বাবে পুনৰ জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা বৰ্তমান সাংসদ বীৰেন সিং ইংটিৰ নামত প্ৰাৰ্থী হিচাপে দলীয় টিকেট নিশ্চিত কৰাৰ লগে লগে এই যুদ্ধংদেহী প্ৰস্তুতি কংগ্ৰেছ দলৰ। লোকসভা নিৰ্বাচনক লৈ টপ্পৰ পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছে বৈঠালাংছত এক বিশাল সভা অনুষ্ঠিত কৰে। পশ্চিম কাৰ্বি আংলং জিলাৰ তিনিটা পৰিষদীয় সমষ্টি আমৰি, দুৱাৰ আমলা আৰু চিনথং পৰিষদীয় সমষ্টিৰ বাবে অনুষ্ঠিত হয় এই সভা। Candidate Ninchitinai, Bীৰেন সিং Tivan Kosonsi, Pahai Unjima Laspari Litum, Lempo Nang, Pantankanangu Nangi, direct Litum Hanum Pachulong Nangi. Mane Akabre Anghu and Galin Litum Anguna Pinkop Nangi, Huse and Singida. Sedame appear bank of Pilamap, TV along with Hanabanke, J, BGP government Gavalo, Pulotanke, article to put air banke, Pachun Veko, Lapen, Chiklu Yon Tom, Lotanke, review meeting Patukus. Sidalaki Aron Kali. Ladakh stakeholder atunsi hadak cingkilong nangji laben Ladakh elected atunjongsi ahok hemprek ka aneng hang lo pelodang ke alang litum la ansi cisik nangji alang litum jitu kehai MSc punon MLA punon MP punon alang litum design hai ni aprang dan ini litum la soalam pu councilor sorakam সভাত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা বৈঠালাংছ আৰু ডিমা হাছাৰ সমন্বয়ক ডাক্তৰ মংৱে ৰংপি, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সভাপতি সাৰ্থে ক্ৰামছা, সম্পাদক বিজয় তেৰণ, জিলা মহিলা কংগ্ৰেছৰ সভানেত্ৰী বীণা টিমুম্পি প্ৰমুখ্যে বিশিষ্ট নেতা তথা নেত্ৰীয়ে আগন্তুক লোকসভা নিৰ্বাচনত কংগ্ৰেছ প্ৰাৰ্থী বীৰেন সিং ইংটিক জয়যুক্ত কৰিবৰ বাবে আন্তৰিকতাৰে দলীয় কাম কাজত মনোনিৱেশ কৰাৰ বাবে আহ্বান জনায় সমদলীয় কৰ্মীসকলক। ৱঠাতলাংছৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ। শিক্ষাই আজি প্ৰতিযোগিতামূলক পৃথিৱীত জীয়াই থকাৰ মূল অস্ত্ৰ। শিক্ষা নহলে ভৱিষ্যত আন্ধাৰ, এই মূল মন্ত্ৰকে পিছপৰা ৰুমফুমৰ কণ কণ শিশু তথা উঠি অহা ল'ৰা ছোৱালী আৰু অভিভাৱকসকলক সজাগতা প্ৰদান কৰি শিক্ষা আহৰণৰ প্ৰতি আকৰ্ষণ কৰিবলৈ পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ পৰা ৩৬ কিলোমিটাৰ নিলগত থকা ৰুমফুমত অনুষ্ঠিত ২১ মাৰ্চত অনুষ্ঠিত কৰিলে সজাগতা সভা। নগাঁও আৰু হামৰেন KSৰ যৌথ উদ্যোগত আৰু ৰুমফুম যুৱ সংগঠনৰ সহযোগত হামৰেনৰ পৰা ৩৬ কিলোমিটাৰ নিলগত ৰুমফুম এতিয়াও আধুনিক শিক্ষাৰ পৰা বহু দূৰ। ক'ব পাৰি শিক্ষাৰ পোহৰ এতিয়াও ভালদৰে পৰা নাই। এনে পৰিপ্ৰেক্ষিতত আন্ধাৰ আৰু পোহৰৰ লুকাভাকু খেলাৰ সন্ধিক্ষণত ছাত্ৰ সংগঠনৰ নেতৃত্বই ল'লে এক প্ৰশংসনীয় প্ৰচেষ্টা। ৰুমফুম যুৱ সংগঠনৰ সভাপতি ৰাজেন বেৰ পৌৰোহিত্যত অনুষ্ঠিত সজাগতা সভাত নগাঁও KSৰ সভাপতি অভিজিৎ গ্ৰ, সম্পাদক প্ৰশান্ত ইংটি আৰু হাৰমেন KSৰ সম্পাদক বালিচন বে, হামৰেন ৱাইচং মহাবিদ্যালয়ৰ সাংগঠনিক সম্পাদক অনসিং তেৰণ প্ৰমুখ্যে বিশিষ্ট ছাত্ৰ নেতাসকলে অংশগ্ৰহণ কৰি আজিৰ যুগত শিক্ষাৰ অতি প্ৰয়োজনীয়তাৰ সম্পৰ্কে অনুপ্ৰেৰণামূলক ভাষণ আগবঢ়ায়। শিক্ষাৰ ক্ষেত্ৰত অতিশয় পিছপৰা ৰুমফুম অঞ্চলত শৈক্ষিক উন্নয়নৰ দিশত ভিন্ন পৰামৰ্শৰ লগতে শৈক্ষিক উন্নয়নৰ ক্ষেত্ৰত সহায় সমৰ্থন আগবঢ়াবলৈ অনুৰোধ কৰে ছাত্ৰ সংগঠনৰ নেতৃত্ববৰ্গই। Association hinten patir pipona melong ngase tongdun nagong KSA president lapen hamren head branch KSA president lapen puthot general secretary lapen vice president ngase tongdun lapen pini netum dak labang so amei ke pon mate education awareness ke bipon lake nitu marong usumar ongdung lasi luke charlie aning kirung ponji lapen ladak charlie au sumaratum aning hang tebon sita aja kong kavi pena joksi pinanga tum kanto na tum do lasi anso se mane lasi karbi ang long raralong rad cari mate aja kong ke tum tum ta nang cirap nang cetu dunji lapen ani tu masong along aja kong nang pidul je phansi tum tuniri lo lasi la anso se none prang la anso se usumaratum
Langsung si Charlie, paprang dunji, beauty long, America char dunji mate, wrong along Kenisian or Saikan take your part. Hamrino Prahundur Crow Report Cut News. পশ্চিম কাৰ্বি আংলং জিলাৰ জেংখাত অঘটন জেংখাৰ ৰংচপি গাঁৱত বিগত কিছুদিনৰ পৰা চলি আছিল চজুন পূজা বুধবাৰে নিশা সামৰণি পৰা পূজাৰ আহাৰ গ্ৰহণৰ পিছতেই মহিলাসহ প্ৰায় 25 জন লোক অসুস্থ হৈ পৰে চজুন অৰ্থাৎ চৰক পূজাৰ সামৰণি অনুষ্ঠানৰ আহাৰ গ্ৰহণৰ পিছতেই মহিলাসহ 25 জন লোক অসুস্থ হৈ পৰা ঘটনাই হাহাকাৰ অৱস্থাৰ সৃষ্টি হয় পৰিয়াল কেইটিত অসুস্থ লোকসকলক ততাতৈয়াকৈ লৈ গৈ ভৰ্তি কৰোৱা হয় খেৰনি চিকিৎসালয়ত ইয়াৰে এজনৰ অৱস্থা সংকটজনক অৱস্থা হোৱাত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হয় অন্য চিকিৎসালয়লৈ ফুড পয়জনিং টাইপৰ হৈছে বেলেগ তেনেকৈ বেমাৰ নহয় ফুড পয়জনিঙৰ কাৰণে এইটো অৱস্থা আছে খোৱা মানে কিবা এটা ইনফেকশ্যন এটা হৈছে ইনফেকশ্যনৰ পৰা ফুড পয়জনিংটো হৈছে সেইকাৰণে ৰাইজে কমিউনিটি লোকে ব্ৰইলাৰৰ মাংস খাইছিল বুলি কৈছে ব্ৰইলাৰ মানে বনাওঁতে কিবা ইনফেকশ্যন মানে কিবা পৰি গৈছে চাগে বনাওঁতে লংকে চাফ চিকুণ হোৱা নাই সেইটো কাৰণে পেচেণ্ট আহিছে এতিয়া ঠিকে আছে কিমানমান পেচেণ্ট আছে এতিয়া 12জন আছে লক্ষণীয় যে পূজাত আহাৰ গ্ৰহণ কৰা মাংসৰ পৰা বিষক্ৰিয়া হৈ এই সকল লোক অসুস্থ হোৱাৰ সন্দেহ কৰা হৈছে 19 তাৰিখৰ সন্ধিয়া যেটো আমি কাৰ্বিসকলৰ ডাঙৰ পূজা আছিল চৰক পূজা এই চৰক পূজা যেটো 19 তাৰিখৰ দিনাখন যেটো ৰাজ্য হোৱা যেটো খোৱা সেইটো খোৱাৰ সময়ত একো অসুস্থ হোৱা নাই কিন্তু যেতিয়া শেষত ডেকা গাভৰুসকলে যেটো মাংস বনাইছে ব্ৰইলাৰ এখতিয়াকৈ বনোৱা এইটো ব্ৰইলাৰ মাংস আৰু তেল সেইটো খাওঁতে গোটেই ডেকা গাভৰু অসুস্থ হৈ পৰিছে ডায়েৰিয়া টাইপৰ হৈছে নি এনেকুৱাই হ'ব ডায়েৰিয়া টাইপ মানে বমি কৰে ফালে লেট্ৰিন কৰে এতিয়া কিমানজন লোক এতিয়ালৈকে হেৰি হৈছে বৰ্তমানলৈকে 20-25 মান হৈছে ইয়াত ৰেফাৰ দিয়া কিমানজন ৰেফাৰ দিয়া বৰ্তমানলৈকে ৰাতি এজনীকটো ৰেফাৰ দিয়া হৈছিলে ডিপু চিভিল হস্পিটেলত মুঠতে আপোনালোকে ক'ব বিচাৰে নেকি যে ব্ৰইলাৰ আৰু তেলৰ মাজতে কিবা হ'ব মই আমি এইটোৱে সন্দেহ কৰিছোঁ যে ব্ৰইলাৰ নহ'লে তেলৰ মাজতে হ'ব ব্ৰইলাৰ তেলৰ মাজতে What Langsor পৰা জাসন ইংহে ৰিপৰ্ট কাট নিউজ সময় হৈছে সম বাণিজ্যিক বিৰতিৰ Second All Karbi Anglong Volleyball Championship 2019 starting from 27th to 29th of March at Diffu Club, Karbi Anglong. Organized by Karbi Youth Organization. Sponsored by Mr. Sukur Singh Milik. Come and own the title. Champion trophy with prize money 20,000, runners-up trophy with prize money 10,000, best player trophy with prize money 3,000. Register now. For more information, please contact at the number given on screen. Ini siksa kelapa nila so cupen cerap leka cerap. Pipot lo nanya na cusir ham tamle ini su. Ini siksa kelapa nila so cupen cerap leka cerap cing sok tahun elo. Nang cucut bu. Cepakeng dan lo mati. Tangkalam lo ti oi cepakeng cita. Madhari, lo nalom tar beauty parlor long discount pi bom ke. Kalang ma, konat lo lake. Jifo iti arlo Iron Bridge adung rong supia long ke cengsi sopin so la peso arlo tu kapamata tim lo. Kalang ma.
Kalanglo, Kechengsi Soapin So Lapen Soar Lophat Kapamata Dim, Claret Beauty Unisex Parlor, Nanglitum Ladak, Hair Straightening 40% off along, Hair Spa Akejoy Pen Long Ponikti. Facial 50% off, haircut 50% off, pedicure and manicure 50% off, hair color 25% off, hair curls 30% off, hair smoothing 40% off, Hey Hui Long Ponikti. Claret Beauty Unisex Parlor, near Central Bank ATM, Iron Bridge, Rongparpi, Rongbe Road. Claret Beauty Parlor. Lasinali tumda padar ipin bena humrignor. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰ ৰসটো পাহাৰীয়া কমলা আৰু আনাৰ ৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ আগন্তুক লোকসভা নিৰ্বাচনৰ বাবে যুদ্ধংদেহী প্ৰস্তুতি পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাৰ পাহাৰীয়া জিলা দুখনৰ একমাত্ৰ ডিফু লোকসভা আসনৰ বাবে পশ্চিম কাৰ্বি আংলঙৰে ৰংখাং পৰিষদীয় জনপ্ৰতিনিধি তথা কাৰ্যবাহী সদস্য হৰণ সিং বে আগন্তুক লোকসভা নিৰ্বাচনতো বিজেপিৰ পৰা প্ৰতিদ্বন্দ্বিতাৰ বাবে নাম চূড়ান্ত হোৱাৰ খবৰ পাইছে আনন্দ আৰু উৎসাহত হিয়া নধৰা হৈছে পশ্চিম কাৰ্বি আংলঙৰ যুৱ মৰ্চাৰ সদস্য তথা বিষয়ববীয়াসকলৰ হয় অতি আনন্দ আৰু উৎসাহত হিয়া নধৰা হৈছে পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাৰ নহবনো কিয় জিলাখনৰ বিথুং ৰেংথেমাৰ পৰিষদীয় সমষ্টিৰ জনপ্ৰতিনিধি তুলিৰাম ৰংহাঙে বিজেপিৰ নেতৃত্বাধীন চৰকাৰৰ সৰ্বেসৰ্বা হোৱাৰ পিছত লোকসভা আসনৰ বাবে বিজেপি সাংসদৰ প্ৰাৰ্থী টিকেট লাভ কৰা ব্যক্তিগৰাকীয়ে পশ্চিম কাৰ্বি আংলঙৰে এনে স্থলত স্বাভাৱিকতে উৎসাহিত হোৱাৰ কথাই টিকেট বিচাৰি যোৱাৰ লগতে মনোমত প্ৰাৰ্থীক দিয়াব পাৰি নতুন দিল্লীৰ পৰা বীৰদৰ্পে মুখ্য কাৰ্যবাহী সদস্য তথা সাম্ভাব্য সাংসদৰ প্ৰাৰ্থীক হৰেণ সিং বে সহিত একাংশ টিম কাৰ্বি আংলঙে গৃহ জিলালৈ ঘূৰি অহাৰ আগতে এই প্ৰস্তুতি যুৱ মৰ্চাৰ চিন্থং ব্লক মণ্ডল কমিটিৰ সভাপতি সাৰ্থে তেৰণৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত সভাত মুখ্য অতিথি হিচাপে পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে ৰূপসিং তেৰণ প্ৰমুখ্যে পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাৰ সভাপতি পূৰ্ণ ৰংহাং সম্পাদক ৰিচাৰ্ডছন হানছে হামৰেন নগৰ সমিতিৰ উপাধ্যক্ষ হেডসিং ৰংফাৰ আৰু দলীয় বহু বিশিষ্ট লোকসকলে অতিথি হিচাপে উপস্থিত থাকি আগন্তুক লোকসভা নিৰ্বাচনৰ উপলক্ষে যুৱ মৰ্চাই কৰণীয় কাম কাজৰ সম্পৰ্কত আলোচনা বিলোচনা কৰে আনহাতে কাৰ্বি আংলং জিলাৰ সৰ্বমুঠ ২৬টা পৰিষদীয় সমষ্টিৰ ভিতৰত সোচেং পৰিষদীয় সমষ্টিয়ে লোকসভা নিৰ্বাচনৰ উপলক্ষে সোচেং মণ্ডল কমিটি যুৱ মৰ্চা প্ৰথম গঠন হোৱা বুলি দাবী কৰিছে পশ্চিম কাৰ্বি আংলং যুৱ মৰ্চাই হামৰেনৰ পৰা সুন্দৰ ক্ৰ ৰিপৰ্ট কাট নিউজ বুকাজান আৰক্ষী থানাৰ অন্তৰ্গত বালিপথাৰ বজাৰৰ সমীপত ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত AS09C7771 নম্বৰৰ ডিজেল পৰিবাহী ট্ৰাকখন নুমলীগড়ৰ পৰা ডিমাপুৰৰ অভিমুখে গৈ আছিল ট্ৰাকখনৰ চালকৰ সৈতে একমাত্ৰ আৰোহী আছিল হেণ্ডিমেনজন দুৰ্ঘটনাৰ ফলত চালক আৰু হেণ্ডিমেনজনৰ সামান্যভাৱে আহত হয় ঘটনাৰ খবৰ পোৱাৰ লগে লগে বুকাজান আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ঘটনাৰ সবিশেষ খবৰ লয় জানিব পৰা মতে পৰহি নিশা ট্ৰাক চালকজনে গাড়ী চলাই থাকোঁতে টোপনি আছিল সামান্যভাৱে টোপনিৰ জালত অসাৱধানবশতঃ ট্ৰাকখন পথচ্যুত হৈ কাষৰ দ অংশলৈ বাগৰি পৰে ডিজেল ট্ৰাকখনৰ একমাত্ৰ আৰোহী হেণ্ডিমেন আৰু চালকজন এই ঘটনাৰ ফলত সামান্যভাৱে আহত হয় আনহাতে এই দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় আৰু ঘটনাৰ সবিশেষ খবৰ লয় ততাতয়াকৈ পৰি থকা ট্ৰাকখনক খাৱৰ পৰা উদ্ধাৰ কৰিবলৈ ক্ৰেনৰ ব্যৱস্থা কৰে বুকাজান আৰক্ষীয়ে ঘটনাৰ ফলত আহত ট্ৰাকখনৰ চালক আৰু হেণ্ডিমেন দুয়োকে বুকাজান অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদান কৰি থকা হৈছে ইপিনে ডিজেল পৰিবাহী ট্ৰাকখনক উদ্ধাৰৰ পিছতেই বুকাজান আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে বুকাজানৰ পৰা আনন্দ তেৰাঙৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ